যোৱাকালিৰ সৈতে প্ৰায় 20টা প্ৰচেষ্টাই বিফল হ'ল। ঘণ্টা জুৰি লিখা মেছেজ অৱশেষত আকৌ আগৰ দৰেই আনচেণ্ড কৰা হ'ল। কি পয়মাত বুজাব খুজিও বাৰে বাৰে নিজেই বিপাঙত পৰোঁ। ক'বলৈ অৱশ্যে প্ৰায় বিচাৰোঁ, আৰে আইনাৰ আগত দিনৰ দিনটো এইবোৰেই দেখোন অনুশীলন কৰোঁ। কেতিয়াবা যদি বাথৰুমত, তেন্তে কেতিয়াবা হোষ্টেলৰ ছাদত প্ৰেম প্ৰেম লগা কবিতাৰে গোটেইটো ৰজন জনাই ফুৰোঁ। বাৰু কোৱাচোন, ইংগিতবোৰ সঁচাই বুজি নোপোৱা নে বুজিও মোৰ মুখেৰে আকৌ এবাৰ বিতংকৈ জানিব বিচাৰা? অলপ ভয়ো লাগে দিয়াচোন, কেনেবাকৈ যদি তুমি প্ৰেম প্ৰত্যাখ্যান কৰি আকৌ বন্ধুত্বৰ জলাঞ্জলি দিয়া। বন্ধু ভেদে সকলোৰে নানানটা পৰামৰ্শ। কোনোৱে যদি কয় স্লো এণ্ড ষ্টেডি উইন্স দ্য ৰেচ, তেন্তে আন কোনোবাই ক'ব বন্ধু মোৰ মতে কিন্তু পলম নকৰাই বেছ। আচ্ছা কোৱাচোন, প্ৰেমৰ প্ৰস্তাৱটো বাৰু কেনেদৰে ৰাখিলে একেবাৰতেই তোমাক নিজৰ কৰি ল'ব পাৰি? তোমাৰ নামত ফাগুনৰ কবিতা লিখি প্ৰেমিক কবিয়ে হৈ যাম নেকি? নে হৃদয়ৰ মাজমজিয়াত আঁকিব লাগিব তোমাৰ ৰঙা নীলা প্ৰতিচ্ছবি? ভাল পোৱাৰ সলনি যদি একেবাৰতে বিবাহৰ প্ৰস্তাৱ ৰাখো, তোমাৰ একো আপত্তি নাথাকেতো? বাৰু আজিলৈ থাকক দিয়া, কালিলৈ কলেজৰ মাজমজিয়াত তোমাক হেঙুলীয়া প্ৰেম পত্ৰ আছে। প্ৰত্যুত্তৰ দিবলৈ কিন্তু নাপাহৰিবা, মই বৰ আগ্ৰহেৰে বাট চাই থাকিম।